আজি আমাৰ প্ৰতিটো মাহৰে 19 তাৰিখত যিহেতু ECC দিৱস পালন কৰা হয়, ECC দিৱসত আমি ল'ৰা ছোৱালীখিনিক মাহটোত কি শিকাওঁ তাৰ ওপৰত অভিভাৱকসকলৰ লগত আলোচনা হয়। লগতে তেওঁলোককো আমি কিছুমান মাহটোত যি শিকাইছোঁ সেইখিনি দেখুৱাবলৈ আপোনালোকৰ আগত ইয়াৰ প্ৰয়াস কৰিছোঁ। তোমালোকে এতিয়া আমি শিকাইছিলোঁ হয়নে? ককা হাতী, সেই ধুনীয়াকৈ এইটো গাই দিয়াচোন। ধুনীয়াকৈ দেখুৱাই দিয়া, দেখুৱাই দিয়া। কি পাৰিছে গাৰ্জেনসকলৰ আগত আমি হেৰিটো অৱগত কৰোঁ। লগতে এয়া দেখিছে গাৰ্জেনসকল, এয়া গাৰ্জেনসকলক আগত আমি এনেকৈয়ে কৰি যাওঁ সদায়। প্ৰতি মাহৰ 19 তাৰিখে আমি এই ECC ডে'টো পালন কৰা হয়। এয়া শিশুসকলে, তোমালোকে আৰু এটা মনৰ পচন্দত কিবা গাব পাৰা নি? গোৱাচোন। খুন্দিলে চাউলবোৰ পাবা, এটা ঢেঁকীৰে এটা খুৰা, এডালহে বৰণি এখনহে কোলা, চামোচা চামোচা মাৰিবা কোলা, সাৱধান সাৱধান উৰিব ধূলা, ৰেচেক চেক ৰেচেক ঢালিবা চাউল, ধানবোৰ ৰাখিব পৰিব চাউল, ধানবোৰ ৰাখিব পৰিব চাউল। সেইকাৰণে আমি যিহেতু আজিৰ সমাজত ঢেঁকী, ল'ৰা ছোৱালীবিলাকে ঢেঁকী কি বস্তু চিনি নোপোৱা হৈছে, সেইকাৰণে আমি গানৰ মাধ্যমেৰে ল'ৰা ছোৱালীসকলক শিকোৱাৰ আমি প্ৰয়াস কৰিছোঁ।